নমস্কাৰ কৃষক বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰা পল্ট্ৰি ফাৰ্ম। আজি মোৰ পল্ট্ৰিৰ 33 নম্বৰ দিন। আজি 33 নম্বৰ দিনত মই কি মেনেজমেণ্ট কৰিছোঁ কৈ আছোঁ। প্ৰথমতে ৰাতিপুৱাই ৰেকিং কৰিলোঁ। মইতো দুদিনৰ আগত ফলিয়া চেঞ্জ কৰি দিছোঁ। প্ৰায় 8 দিন বা 10 দিনৰ মূৰে মূৰে মই গোটেই ফলিয়াটো চেঞ্জ কৰি দিওঁ। আজি মোৰ ৰাতিপুৱাই প্ৰথম ৰেকিং কৰি ব্ৰইলাৰখিনি এফালে ছেপাৰেট কৰি পেলাই গোটেই হেৰিখিনি কৰি লৈছোঁ, ভালকৈ পেকিং কৰিছোঁ। তাৰপিছত বাচনখিনি ধোওঁ। বাচনখিনি মই ৰেগুলাৰ ধোওঁ, ফিডাৰ হওক ড্ৰিংকাৰ হওক ৰেগুলাৰ ধোওঁ। আৰু ফিডাৰ ড্ৰিংকাৰ সদায় ৰেগুলাৰ ধুবই লাগে। আৰু মই পানী দিনটোত 100 ব্ৰইলাৰ কাৰণে বেছি নাই দিয়া। বৰ মানে হেৰিবিলাক খোৱাই নাই, দানাবিলাক কমকৈ খাইছে 30 নম্বৰ দিনাখনৰ পৰা। আৰু ফিনিচাৰ খোৱাৰ পিছৰ পৰা মই অলপ দানাটো কমকেই খাই হয় নেকি নাজানো আৰু, কিন্তু মোৰ অকণমান দানা কম খাইছে। তাৰপিছতে পানীও বেছি নাই দিয়া। আজি 16 লিটাৰমান দিছিলোঁ, 16 লিটাৰ 18 লিটাৰমান দিছিলোঁ। এতিয়া চাগে প্ৰায় আবেলি সময়ে হ'ল, 12টামান খালখিনি চেঞ্জ কৰিম। আৰু দানা ৰাতিপুৱাই দি থওঁ ফুলকৈ। তাৰপিছতে সন্ধিয়া সময়ত অলপ দি দিওঁ। আকৌ সন্ধিয়া সময়ত অলপ দি দিয়াৰ পিছত ৰাতিপুৱালৈ কিন্তু থাকি যায়। আগতে কিন্তু ষ্টাৰ্টাৰ যেতিয়া দানা দি আছিলোঁ তেতিয়া নাথাকে, আকৌ সম্পূৰ্ণ শেষ হৈ যায়। আহি চাওক মোৰ পল্ট্ৰিৰ চাইজবিলাক চাওক, পল্ট্ৰিৰ চাইজবিলাক চাওক। পল্ট্ৰি মই অকণমান ঠাণ্ডাই পাবলৈ দিছোঁ, বেছি ইমান হেৰি কৰি নাথাকোঁ। আৰু কণ্টিনিউ মই 28, 29, 30, 31 নন ষ্টপ 4 দিন মই হেৰি দিলোঁ, ভিটামিন দিলোঁ জিপ্ৰমিন। তাৰপিছতে সেই একেলগে মই পিছবেলালৈ হেৰি দিওঁ, লিভাৰ টনিক দিওঁ। এতিয়া মই আজি অকল প্লেইন পানী দিছোঁ, আকৌ কাইলৈ পৰা ভিটামিন দিম। কাৰণ ভিটামিনটো এইটো কাৰণেই দিম, ঠাণ্ডা তাতে পৰি আছে আৰু দানাটো মানে অকণমান কমকৈ খাই আছে, সেইকাৰণে মই তেনেকৈ কৰিছোঁ। আৰু মই বেছি ইমান হেৰি কৰি থকা নাই, দেখিছে আপোনালোকে মোৰ ফাৰ্মখন। এইফালে হাৱা বেছিকৈ সোমায়ে থাকে, আৰু মই পাল চাল একো তৰা নাই, বিন্দাছ তেনেকৈ আছে। অকল এখন দৰ্জা এখন আছে আৰু সেইপিনেদি হাৱা যায়, আৰু ওপৰত চিলিঙা এখন আছে, বাকী একো কৰা নাই। আৰু বেছিকৈ ভিটামিন দি থাকিলেও বেয়া, আকৌ বেছিকৈ ভিটামিন দি থাকিলেও প্ৰেছাৰ ষ্ট্ৰক হ'ব, মাথাইদি তেজ ওলাই যাব। মই মানে কেইদিনমান একেৰাহে দি দিছিলোঁ, 5-6 দিনমান দি দিছিলোঁ তেনেকৈ। সেইদিনত বাৰু 3 দিনমান 3-4-5-6 দিন নম্বৰ দিনাখন থাপ 3টা পৰিয়ে গ'ল আৰু বেলদা খাই। কিন্তু একো বেমাৰ হোৱা নাছিলে। মই কাটি কৰি চাওঁতে তেজ লৈ দিওঁ, পূৰা তেজ ওলাইছে। সেইটো কাৰণে বেছিকৈ ভিটামিনো দি থাকিব নালাগে, আৰু যিটো ভিটামিন দি নাথাকিবই। আপোনালোকে চাওক, ভিটামিন এতিয়া আমি নিজেই যদি খাওঁ, আমি এতিয়া জিমলৈকে গ'লোঁ যেনিবা, জিমলৈকে গৈ যদি অকল ছাপ্লিমেণ্ট খাওঁ, যদি খাদ্য নাখাওঁ, তেতিয়া জানো আমাৰ গ্ৰ'থ হ'ব? সেই তেনেকৈ ব্ৰইলাৰ একেই, ভিটামিনে ছাপ্লাই দিব, কিন্তু খাব লাগিব নহয়। সেই যদি নেখায় ভালকৈ, সেইটো কাৰণেতো নহ'ব, ৱেট নাবাঢ়িব। আৰু হালধি দিব, কেঁচা হালধি সেই হেৰিয়ৰ লগত, দানাৰ লগত তলত মিক্স কৰি দি দিব, ৱেট পূৰা বাঢ়িব। আৰু গাখীৰ খুৱাব পাৰে। মই মাজে মাজে হেৰিও খুৱাওঁ, আমুল তাজা গাখীৰ খুৱাওঁ মৰ্ণিং। তেনেকৈ আজি খালী পানী দিছোঁ, আকৌ কাইলৈৰ পৰা আকৌ ভিটামিন দিম। মই যিটি ভিটামিন নোখুৱাওঁ, গতিকে মই জিপ্ৰমিন খুৱাওঁ, আৰু সেই 15 দিনমানৰ আগলৈকে আৰু ভিমাৰেলহে খুৱাওঁ, বেলেগ একো নোখুৱাওঁ। আজি ৰাতি ইমানেই পানী আকৌ ফুলকৈ দি দিম, আকৌ ৰাতিপুৱা চেঞ্জ কৰি দিম, বাচনখিনি ধুই দিম। আৰু আপোনালোকে চাব, এই বাচনবিলাক যে দানা দিয়া বাচনৰ এই ওপৰটো সদায় মোহাৰিব, পাৰিলেতো সদায় ধুবলৈ চেষ্টা কৰিব। কিন্তু মই ধুই কৰি দিওঁ বাৰু সদায়, সেইকাৰণে চাফ চিকুণ হৈ আছে। আৰু ব্ৰইলাৰ সদায় চাফ চিকুণ যিমান ভালকৈ ৰাখিব, সিমান ব্ৰইলাৰখিনি ভালকৈ পাব। আপুনি ফলিয়া সদায় ভাল ফলিয়া দিব, বেছি ধূলি চুলি নথকা। আৰু ফলিয়াখিনি যদি বহুত বেছি গোন্ধ হৈ যায়, তেতিয়া আপুনি চেঞ্জেই কৰি দিব। কাৰণ মই অন্য কৰে নে নকৰে নাজানো, মই কিন্তু চেঞ্জ কৰি দিওঁ, যাৰ কাৰণে গোন্ধটো নাথাকে। আৰু গোন্ধ থাকিলে বৰ দিগদাৰ, ওচৰৰ মানুহবিলাকো অকণমান প্ৰব্লেম হয়, নিজৰো প্ৰব্লেম হয়, বেমাৰ হৈ যাব এনেকুৱা কিছুমান গোন্ধ ওলায়। গতিকে মই ফলিয়া চেঞ্জ কৰি দিওঁ, আৰু ৰাতিপুৱা স্প্ৰে' কৰোঁ, আৰু ফলিয়া থৈ পেলাই গোন্ধ নোলায়। ব্ৰইলাৰ চাইজ ঠিকে আছে। এতিয়া কাৰেণ্টটো গ'ল, আৰু
তেনেকৈ কিন্তু কালি পৰহিৰ পৰা মই অকণমান দানাটো কম খাইছে, এনেই আগতে দানাটো পূৰা খাই ইমানখিনিকে ক'লোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, যদি কিবা সুধিবলগীয়া থাকে সুধিব পাৰিব, আৰু মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু যদি মধুৰিকো দিব পাৰিব, মধুৰিকো খুন্দি তেলত দিব পাৰিব, তেনেকৈ দিব, কাৰণ লেট্ৰিনটো তেতিয়া ভাল হৈ থাকে। এইকেইদিন আৰু মই 2 দিনমান আকৌ ভিটামিন দিম, তাৰপিছতে তেনেকৈ নিদিওঁ আৰু। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব খুজিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই সদায় এটা ভিডিঅ' দি যাম, আপোনালোকে ন'টিফিকেশ্যন পটককৈ পাব। ঠিক আছে, আজিলৈ ইমানেই, বাই বাই।